ইয়াতে আমাৰ সাপকাটা আঞ্চলিক সমিতি আৰএমচিৰ উদ্যোগত ইয়াত ইফতাৰ মেহফিল আয়োজন কৰিছিল। লগতে বিভিন্ন বিশিষ্ট ব্যক্তিসকলক সমাজসেৱকসকলক লৈ পেলাই এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিল। ইয়াতে আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু ইয়াত অংশগ্ৰহণ কৰি আমাৰ যিখিনি এজেণ্ডা, আমাৰ যিখিনি সমস্যা, আমাৰ উচ্ছেদৰ সমস্যা, আমাৰ ভূমিৰ সমস্যা, আমাৰ আন্তঃগাঁথনি উন্নয়নৰ সমস্যা, আমাৰ এনআৰচি বায়োমেট্ৰিকৰ সমস্যা, এই গোটেই কথাবিলাক আমি আলাপ আলোচনা কৰি আগন্তুক দিনত আগবঢ়াৰ কাৰণে সিদ্ধান্ত লৈছোঁ। ৰাইজক আমি আহ্বান জনাইছোঁ যে এইবাৰ লোকসভা নিৰ্বাচনৰ আগে আগে আমি সংখ্যালঘু সমাজ একগোট হ'ব লাগে। আমি এককভাৱে সিদ্ধান্ত লৈ পেলাই যাতে BTCৰ বিশেষকৈ কোকৰাঝাৰ লোকসভা সমষ্টিত যাতে আমি এক নিৰ্ণায়ক ভূমিকা ল'ব পাৰোঁ, আমি যাতে কিং মেকাৰৰ ৰূপত অৱতীৰ্ণ হ'ব পাৰোঁ, সেই ক্ষেত্ৰত আমি ৰাইজক সজাগ হ'বৰ আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে সংখ্যালঘু ৰাইজে বিভিন্ন অঞ্চলৰ পৰা সঁহাৰি জনাইছে যে যিহেতু আমাৰ BTC অঞ্চলত উচ্ছেদৰ সমস্যা আছে, যিহেতু আমাৰ BTC অঞ্চলত ভূমিহীন নাগৰিক এতিয়াও লাখ লাখ মানুহ আছে, গতিকে উচ্ছেদ বন্ধ কৰা, উচ্ছেদৰ সমস্যা স্থায়ী সমাধান কৰা, ভূমিহীন নাগৰিকক ভূমিৰ বঁটা দিয়া, আজি আন্তঃগাঁথনি উন্নয়ন, ইয়াৰ উপৰিও বিভিন্ন চাকৰি বাকৰিৰ ক্ষেত্ৰত আৰু ৰাজনৈতিকভাৱে BTR চুক্তি আজি ইমপ্লিমেণ্ট হ'বলৈ গৈ আছে। BTR চুক্তিৰ মতে ইয়াত 40টা সমষ্টিৰ পৰা 60টা সমষ্টি হ'ব। তেনেকুৱা ধৰণৰ বিষয়সমূহ যাতে চৰকাৰৰ লগত থাকি পেলাই আলাপ আলোচনা কৰি আমি সমাধান কৰি আনিব পাৰোঁ, তাৰ কাৰণে সংখ্যালঘু সমাজ এইবাৰ একগোট হোৱাৰ আমি আহ্বানটো জনাইছোঁ আৰু ৰাইজে ইতিমধ্যে সঁহাৰি জনাই আছে। আগন্তুক দিনত আমি RMCয়ে এনেকুৱা ধৰণৰ কাৰ্যসূচী বিভিন্ন আঞ্চলিক সমিতিৰ জৰিয়তে আমি গোটেই BTCত আমি অব্যাহত ৰাখিম। চাওক, ধৰ্মীয় সংখ্যালঘু মানুহৰ সংগঠন কেইটা সংগঠন আছে? গোটেই অসম ভিত্তিত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই বিভিন্ন ইছ্যু লৈ পেলাই কাম কৰিছে। BTC অঞ্চলত আমাৰ এই স্বগোষ্ঠীয় RMCৰ প্ৰস্তাৱ মৰ্মে জন্ম লোৱা AVMCয়ে বিভিন্ন ইছ্যু লৈ পেলাই কাম কৰি আছে। গতিকে RMCয়েও একে ধৰণৰ ইছ্যুবিলাকে লৈ পেলাই আমি ৰাজনৈতিকভাৱে হেঁচা দি পেলাই এটা প্ৰেছাৰ গ্ৰুপ হিচাপে আমি কাম কৰি আছোঁ। গতিকে বিভিন্ন ইছ্যু আমাৰ একেটাই। গতিকে আগন্তুক দিনত আমি বিভিন্ন সংখ্যালঘু দল সংগঠনকো আমি আহ্বান জনাইছোঁ, ইতিমধ্যে যোগাযোগ অব্যাহত ৰাখিছোঁ যে আমাৰ জাতীয় স্বাৰ্থত যিহেতু এইবাৰ আমাৰ উচ্ছেদৰ সমস্যা আছে, এই সমস্যাটো স্থায়ী সমাধান হ'ব লাগিব। 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ পূৰ্বৰে পৰা বসবাস কৰা সংখ্যালঘু মানুহ যাতে BTCৰ পৰা এজনো বিতাড়িত হ'ব লগা নহয়, সেই কথাটো আমি 100% নিশ্চিত হ'ব লাগিব। এজনো যাতে ভূমিহীন মানুহ BTCত থাকি নাযায়, সেই ক্ষেত্ৰত আমি 100% নিশ্চিত হ'ব লাগিব। যাৰ কাৰণে সংখ্যালঘু ইণ্টেলেকচুৱেল, সংখ্যালঘু দল সংগঠন, সংখ্যালঘু ৰাইজক আমি একত্ৰিত হৈ পেলাই আমি আগন্তুক দিনত ৰাজনৈতিক সিদ্ধান্ত লোৱাৰ আহ্বান জনাই আহিছোঁ। আৰু নিশ্চয় আমি দিম। আমাৰ সমস্যাখিনি যিখন দলে 100% সমাধান কৰি দিয়াৰ আমাক প্ৰতিশ্ৰুতি দিব, নিশ্চয় আমাৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ এটা নিৰ্ণায়ক ভূমিকা, এটা ষ্ট্ৰং ভূমিকা আমাৰ এটা থাকিব আগন্তুক নিৰ্বাচনত।